Deka bro, kamlo সকলকে স্বাগতম জনাইছো আজি মোৰ ঘৰৰ পৰা নহয় আজি আমাৰ ইফুল আছে জি তো ইমাৰ ঘৰৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিলো তো আমি ক'ত গৈ আছো বিহু আকৰা শিকিবলৈ গৈ আছো আমাৰ জগিঘোপা তাতে আমি মই মানিবৰ ফাৰ্ষ্ট টাইম হয় তো বিহু মানে আকৰা কৰিম তো আপোনালোকক দেখাম বহুত দিন ব্লগটো দিয়া নাছিল তো আপোনালোকক দেখাম তো চাই থাকক আমাৰ ব্লগটো আৰু অলপমান প্ৰেক্টিছটো ইয়াতে দেখাই দিওঁ মই তো গাইজ মই এতিয়া অলপমান প্ৰেক্টিছটো আপোনালোকক দেখাম তো তাতে গৈ আৰু ভালকৈ দেখাম মানে আমি গোটেইকেইটি তাতে প্ৰেক্টিছ কৰোঁ সিহঁতো দেখাম অলপ দেখাম আপোনালোকে বিহু চাব পাব আমাৰ আমি য'ত মানে বিহু কৰিম না তো সেইটো ক'ব আৰু মই অলপমান আপোনালোকক দেখাম তো দে ঐ ৰে নেকিৰি তো আপোনালোকে এইখিনি চালে আৰু তাতে গৈ ভালকৈ দেখাম তো আমি ইয়াৰ পৰা যাই থাকোঁ ভিডিঅ' কৰিব লাগে নেকি দেখাই নাযায় কিবা অ'কে কি কম মই এই ৰ'বই লাগে আবে সালে So finally guys, আমি আহি পালো ইয়াৰ ভিতৰত গৈছো তো চাই পইচা নিছি কি আছে না না who is this fata walis আজি মুখৰ জমানটা ৰাখছা এই হাহি নাচা কিয় বেটা ইতি বড় হারামি হো বেটা না এতিয়া কচু তোলাৰ এই গাইস মোক আন্ধাৰ একো দেখা নাযায় আছে অলপমান কালা যিহেতু জন্মগত আমি কালা না भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी ये तो आरो काला কিবা শুনিলে চিনা নাই আইছে এই যে দেখ জন্মগত আজি বানাবো আজি সুনীল ভাই আমাক পুৰা ষ্টেপবোৰ বুজাই দি আছে বিহুৰ আমি প্ৰেক্টিছ কৰি আছোঁ অলপমান ব্লগটো বন্ধ কৰি কিনে আমি প্ৰেক্টিছ কৰোঁ নে কি কয়